Hi guys, YouTube my channel. ঈদ উপলক্ষে আমি আজি এটা একেবাৰে সৰু জাৰ্ণি কৰিবলৈ ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। আমি বানপীড়িত অঞ্চলসমূহ ভ্ৰমণ কৰিম আৰু তাত আমাৰ এজন ফ্ৰেণ্ড আছে, তাক লগ কৰিম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো একেলগে। নাওৰ কাৰণে অপেক্ষা কৰি আছো ইয়াত। ক'ত যাবলৈ আমি ক'ত যাম? হেৰি মুজাহিৰৰ ঘৰত। মুজাহিৰ কোন? আমাৰ ক্লাছমেট হয়, মানে ক্ল'জ ফ্ৰেণ্ড। সি তাৰমানে আমাক তামাম এটা ডাঙৰ পাৰ্টি দিব। তো ব্লগ আমি আজি নাওত এনজয় কৰিম, আপোনালোকে চাই থাকিব। আৰু আমাৰ নাওখন ইতিমধ্যে আহি পাইছে। তো এইখনেই হৈছে আমাৰ নাও আৰু আমি এতিয়া ইয়াত উঠিম আৰু ঘূৰিম ফুৰিম। Hi, welcome to my YouTube channel. My channel. কুরবানি ঈদের কারণে একটু খাই কিনে পেটটা ডাঙর করে ফেলাইছে একদম। সব উঠিব পারা না। মোৰ ফ্ৰেণ্ডে কিবা ক'ব, আপোনালোকে শুনি থাকক। একদম কিবা কওক। হাই গাইজ, ইউটিউব মাই চেনেল। ইউটিউব ফাইনেলি আপোনালোকক ক'ব যে এই বানপানী যে চাইছে আপোনালোকে, বানপানীয়ে এইখন অঞ্চলত কেনেকুৱা ক্ষতিসাধন কৰিছে। তো কোনোবাই ক'ব নেকি? কওক। 4-5জন আছে, তাৰ মাজত এজনে ক'লে হ'ব। তো কওক। ইফালে চলি আছে COVID-19, আনফালে চলি আছে বানপানীৰ সমস্যা। এই বানপানীৰ সমস্যাত এতিয়ালৈকেও আমাৰ যিবিলাক বিধায়কসকল আছে, এতিয়ালৈকে কোনো ধৰণৰ সাহায্য দিয়া নাই বুলি আমাৰ ৰাইজে কৈছে। চাওক কেনেকুৱা পৰিস্থিতি। এনেকুৱা পৰিস্থিতি আমাৰ কৃষকবিলাকে ভালদৰে ধান কাটিব পৰা নাই, আৰু আমাৰ এনেকুৱা COVID-19 মানুহে বজাৰ কৰিব পৰা নাই, লকডাউন চলি আছে, আৰু এনেকুৱা আকৌ আহিল বানপানী। খালি বানপানীয়ে নহয়, মানুহৰ মীন বিভাগৰ মাছবিলাক এৰি গৈছে। তথাপিও আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে একো কোৱা নাই। আমাৰ শিক্ষামন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তেওঁ একো কোৱা নাই। শিক্ষামন্ত্ৰীয়ে বানপানীৰ কাৰণে কি কয়? হাই গাইজ, ইউটিউব মাই চেনেল। এইটো চেনেলটো সাবস্ক্ৰাইব কৰিব মিছন। আমি সকলোৱে মধুৰিআম খাবলৈ সাজু হৈছে। আৰু চাওক, এটাইতো পাবজি খেলি আছে। ফাইনেলি মধুৰিআম পাৰিবলৈ গছত উঠি আছে। সেইটো খাই পেলাইছিল।